নমস্কাৰ আমাৰ সকলোৰে আমাৰ হিয়াৰ আমঠু আমাৰ মৰমৰ জুবিন দা সঁচাকৈ জুবিন দা অবিহনে সকলো উকা আজি পৃথিৱীখন আজি আকাশখন একেবাৰে উকা শূন্য একোৱে নাই আৰু ইতিমধ্যে জুবিন দাৰ ন্যায় আজিলৈকে আমি পোৱাই নাই আমাক চৰকাৰে একো ন্যায় দিব এতিয়ালৈকে পৰাই নাই #জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলে লিখিছে আৰু নিলিখা চাগে মানুহ নোলাবই কাৰণ জুবিন দাক ভাল পোৱা মানুহ কি ক'ম আৰু বিশ্ব ব্ৰহ্মাণ্ডই জুবিন দাক ভাল পায় পৃথিৱীয়ে জুবিন দাক ভাল পায় আৰু মানুহৰতো কি ক'ম আৰু সকলো মানুহেই জুবিন দাক হিয়াৰ মাজত ৰাখি থৈছে আৰু ৰাখি থব কিন্তু কথাটো হ'ল এতিয়া সুধিব পাইছে ছ'চিয়েল মিডিয়াত যে এতিয়া যিহেতু জুবিন দাৰ ন্যায় সম্পৰ্কে তদন্ত চলি আছে গতিকে বহুতে হেনো জুবিন দাৰ নাম লৈ জুবিন দাৰ নামত বেপাৰ কৰিছে পইচা বুটলিছে কিন্তু এতিয়া কথাটো হ'ল আমি জুবিন দাৰ নামত ন্যায় বিচাৰিব লাগে আমি জুবিন দাৰ ন্যায়ৰ বাবে আগবাঢ়িব লাগে ন্যায় দিব লাগে নে আমি জুবিন দাৰ নামত বেপাৰ কৰিব লাগে পইচা বুটলিব লাগে এনেকুৱা মানসিকতাৰ মানুহ আছেনে বাৰু আমি সকলোৱে জুবিন দাক ইমানেই ভাল পাওঁ আজি জুবিন দা নোহোৱা হোৱাৰ পৰা আমি সকলোৱে মৰি জীয়াই আছোঁ গতিকে ভাগৰি পৰিছোঁ আৰু জুবিন ক্ষেত্ৰত সোণাপুৰত সকলোৱে দেখিছে সকলোৱে গম পাইছে আৰু জুবিন দা আছিল ঈশ্বৰ পুত্ৰ শিৱ ভক্ত জুবিন দাই শিৱ বাবাক বহুত ভাল পাইছিল আৰু শিৱ বাবা জুবিন দাৰ সৈতে সদায় আছিলে সদায় আছে আৰু সদায় থাকিব আপোনালোকে সকলোৱে যে বহু ক্ষেত্ৰতে শুনিবলৈ পাইছে দেখিবলৈ পাইছে জুবিন দাৰ ক্ষেত্ৰত অলৌকিক ঘটনা আচৰিত কাৰণ জুবিন দা ভগৱানৰ অংশীদাৰ তেওঁ এজন অকল শিল্পীয়ে নাছিল তেওঁ মহামানৱ মহাদৰদী বৈপ্লৱিক তেখেতৰ নিচিনা মানুহ আৰু এই পৃথিৱীত কেতিয়াও নোলাব ইমান সহজ সৰল ইমান আন্তৰিকতাবাদী দৰদী দয়ালু মহানুভৱতা গুণ সকলোখিনি যি গুণ এজন মানুহৰ গাত থাকিব লাগে সকলোখিনিয়ে আছে জুবিন দাই হৈছে প্ৰকৃত অৰ্থত প্ৰকৃত মানুহ ইতিমধ্যে জুবিন দাৰ ৰৈ বিনালে চিনেমাখন প্ৰতিটো হলতে চলি আছে ৰূপালী পৰ্দাত কিন্তু তাতেও হেনো কোনোবাই দুই এটা ক্লিপ মানে ৰেকৰ্ড কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে কিন্তু এইবিলাক কৰিব পাই জানো জুবিন দাৰ নিচিনা মানুহৰ ক্ষেত্ৰত এইবিলাক কৰিব পাই জানো কেতিয়াও নাপায় আৰু কিয় কৰিছে কোনে কৰিছে ভাবিবলৈ বৰ অসুবিধা হৈছে কাৰণ আমি জুবিন দাক সকলোৱে হিয়াৰ মাজত ৰাখি থৈছোঁ জুবিন দা অবিহনে আমি সকলোৱে আধৰুৱা কিন্তু তেনেকুৱা কাম কিয় কৰিছে নাজানো কেনেকুৱা মানসিকতাৰ লোক বা হয়তো চিনেমাখন চাই থাকোঁতে ইম'চনেল আৱেগিক হৈ কিবা এটা ৰেকৰ্ড কৰিব পাৰে ৰেকৰ্ড কৰিছে কিন্তু সেইটো ছ'চিয়েল মিডিয়াত আপলোড কৰিব নালাগে এইবিলাক একেবাৰে বেয়া কথা আৰু তেনেকুৱা নকৰিব আমাৰ জুবিন দাক সদায় আমি যেনেদৰে আমাৰ মাজত জীয়াই আছিলে তেনেদৰে আমাৰ মাজত আমি জীয়াই ৰাখিব লাগিব আমাৰ জুবিন দাক তেনেদৰে জীয়াই ৰাখক হাত জোৰ কৰিছোঁ তেনেকুৱা বেয়া কাম কেতিয়াও নকৰিব আৰু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত সকলোৱে আগবাঢ়ি যাওক জুবিন দা সদায় আমাৰ হিয়াৰ আমঠু আৰু হিয়াৰ আমঠু হৈ থাকিব হাৰ্থ জুবিন গাৰ্গ জয় জুবিন দা #জাষ্টিছ ফৰ জুবিন দা তেখেত আমাৰ ভগৱান গুৰু জয় জুবিন দা